চকত তাতে খিচাৰি খাম। ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আজি হৈছে বিশ্বকৰ্মা পূজা। তো বলক আজি মানে চাইকেলখন ধুওঁ। তো চাইকেলখন ৰেডি আছে। তো এতিয়া পানী আছে, পানী দি চাইকেলখন ধুওঁ। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আৰু ইফালে দেখিছে আমাৰ নতুন ঘৰ। তো বলকচোন আগৰ পৰা দেখাই দিওঁ ঘৰটো, মানে চৰকাৰী ঘৰ দিয়ক। বলক চাইকেলখন ধুই দিওঁ। এতিয়া আমি মানে চাইকেলখন অলপ মুচিব লাগিবতো, বহুত লেতেৰা হৈ আছে, তাতে বৰষুণ বতৰ। ফাইনেলি হৈ গ'ল এখন ধোৱা। চাইকেলখনটো ধোৱা হৈ গ'ল। এতিয়া আমি মই এতিয়া গা ধুম, গা ধুই কিনে যাম চকৰ ফালে যাম। তো মানে আজিতো ৱাকত যাম আৰু। তো বেছি ভিডিঅ' কৰিব নোৱাৰিব পাৰোঁ, কাৰণ যিহেতু কণ্ডাই মোবাইল, তো ইমান ষ্টৰেজ নাই। এইখিনি যেতিয়া ভিডিঅ' কৰিলোঁ, এইখিনি ভিডিঅ'ই খাই দিছে একদম পূৰা 600 MB। গাইছ, গা চা ধুলোঁ, চাইকেলখন ৰেডি হ'ল। তো এতিয়া বলক অলপ ফুৰি আহোঁ। তো বলক এই চাওক কি মোবাইললৈ ভিডিঅ' কৰিছোঁ, দেখিছে নাই? ভিভ' এইটোৱে মোবাইল, ইমান ষ্টৰেজ নাই মানে। তো বলক অলপ সৰুকৈ ভিডিঅ'টো বনাম। তো বলক। তো ইফালে দেখি আছে ঘৰ, আৰু এইফালে আমাৰ চাইকেল। তো চাইকেলখন ধুলোঁ ধুনীয়াকৈ। তো বলক এতিয়া ফুৰিবলৈ যাওঁ। আৰু যিহেতু ঘৰত কোনো নাই, তো সেইকাৰণে তলাটো মাৰি কেনে চাবিটো ঘৰত থৈ দিওঁ। এতিয়া বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ক'ত কি দেখাওঁ নাজানো, যি পাওঁ তাকে দেখাম আৰু। মাত্ৰ ভিডিঅ'টো কৰি দিব এটা লাইক, আৰু চেনেলটো যদি নতুন ছাবস্ক্ৰাইব কৰি দিব দিয়ক। আৰু আজিৰ ফাৰ্ষ্ট যাত্ৰা এইখন দোকানৰ পৰাই, কিন্তু এতিয়া ইয়াতে একো হোৱা নাই। তো এতিয়া অকণমান চকৰ পৰা আহোঁ, আৰু এই চকৰ পৰা অহা টাইমখিনি আপোনালোকে আমাৰ দুৰ্গা পূজাৰ কমেডি ভিডিঅ'টোৰ অকণমান চিন এটা চাওক। কিবা ক'লা ক'লা দেখি আছে, মানে ভিডিঅ'টো নাই। তো ভিডিঅ'টো আপোনালোকে পাব দুৰ্গা পূজাৰ সময়ত, তো তেতিয়া চাব। তো এতিয়া আমি চকৰ পৰা আহিলোঁ, তো চাওঁ। গাইছ, আহি পালোঁ ফাইনেলি চকৰ পৰা। চকত অলপ কথা চাই আহিলোঁ। তো এতিয়া আকৌ দোকানত আহিলোঁ। তো এতিয়া আমি ইয়াতে বাৰু মেচিন চলি আছে এইফালে, ইমান এটা আপোনালোকে হয়তো শুনিব পৰা নাই। তো এইফালে আপোনাৰ লগত দেখাই দিওঁ আপোনালোকক এবাৰ। এইয়া গাইছ চাওক। আৰু এবাৰ ঘৰৰ পৰা আহোঁ, তেতিয়ালৈকে আপোনালোকে কৰক ভিডিঅ'টো লাইক, আৰু যদি নতুন চেনেলটো কৰি দিয়ক ছাবস্ক্ৰাইব। তো এতিয়া চাইকেলখন লৈ কেনে বলক যাওঁ আমি, বলক বলক। মানে চবফালে ঘূৰি আছোঁ, চবফালে পূজা, এইফালে পূজা, এইফালে পূজা। তো পূজা 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 পূজা, তো চবফালে যিহেতু পূজা, তো চবফালে মানে এবাৰ এবাৰ ঘূৰি আছোঁ। আৰু এই কলবাৰী কেইখন মানে চাওক, ইফালে ঘৰ আৰু ইফালে চবৰে পুখুৰী। তো মানে আপোনালোকে ইফালে যিমান যায় থাকে চবৰে একেই, ইফালে পুখুৰী আৰু ইফালে। তো এয়া আপোনালোকে দেখি আছে, ইয়াতেও ইফালে পুখুৰী আৰু ইফালে ঘৰ, তো এনেকুৱাই মানে। বিশ্বকৰ্মা পূজা বুলি আহিলোঁ ধনশিৰি নদীৰ পাৰ্কত। তো এইফালে দলং, আৰু এইফালে আছে চাওক পাৰ্ক। তো চাওক এফালে ধুনীয়া পাৰ্ক, আৰু সেইটো মন্দিৰ, আৰু এইফালে আমি। তো চাওক চাওক গাইছ, কি ধুনীয়া দৃশ্য। আৰু সেইফালে এখন দেখিছেনে, নতুন দলং বনাই আছে গাইছ। এতিয়া ইয়াতে অলপমান বহিম, অলপ জিৰাম। তো জিৰাই কেনে যাম চকত, তাতে খিচাৰি খাম। তো লাইক কৰিব, শ্বেয়াৰ কৰি দিব। তো এই মৰ্ণিংটোত বেলেগ দিন আহিম, বেলেগ দিন আহি কেনে ধুনীয়াকৈ ভিডিঅ' এটা বনাম, ব্লগ এটা বনাম। তো আজি এতিয়া এনেকৈ যাম ঘূৰি কেনে, সেই দলঙেৰে আমি সেইফালে যাম। আমাৰ ঘৰ এইফালেহে।
তো আমাৰ ধনচিৰিঘাটৰ চকতে আহিলোঁ আৰু ইয়াতে আমি বুট প্ৰসাদ খালোঁ আৰু ইয়াতে আমি খিচিৰি খালোঁ। তো খিচিৰি খোৱা পৰ্যন্ত নেদেখালোঁ। তো এতিয়া আহি গ'লোঁ বিশ্বকৰ্মা পূজা চাই। তো খিচাৰি খালোঁ, তো ভিডিঅ' নকৰিলোঁ। তো আজি ভিডিঅ'টো এইখিনিতে এৰিলোঁ আৰু দুৰ্গা পূজা আহি আছে, তো ব্লগ বনাম। তো যদি চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। বাই বাই।